Hello kids, আজি আমি ৰেইনবো মানে ৰামধেনুৰ বিভিন্ন ৰঙৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ক'ব পাৰিবানে বাৰু ৰামধেনুৰ ৰং কেইটা আৰু কি কি? ৰেইনবো বা ৰামধেনুৰ ৰং হৈছে 7টা। ৰং কেইটা হ'ল ভায়োলেট, ইন্ডিগো, ব্লু, গ্ৰীন, য়েল্লো, অৰেঞ্জ এণ্ড ৰেড। এই গোটেই কেইটা ৰঙক ইংৰাজীত কোৱা হয় ভিবজিঅ'ৰ বুলি। ফাৰ্ষ্ট কালাৰটো হ'ল ভায়োলেট মানে বেঙুনীয়া। ছেকেণ্ড কালাৰটো হৈছে ইন্ডিগো মানে ঘন নীলা। 3 নম্বৰ থকা ৰংটো হৈছে ব্লু, ব্লু মানে নীলা। 4 নম্বৰ ৰংটো হ'ল গ্ৰীন, গ্ৰীন মানে সেউজীয়া। 5 নম্বৰ থকা ৰংটো হ'ল য়েল্লো, য়েল্লো মানে হালধীয়া। 6 নম্বৰ কালাৰ হ'ল অৰেঞ্জ, অৰেঞ্জ মানে সুমথিৰা। 7 নম্বৰ ৰংটো হৈছে ৰেড, ৰেড মানে ৰঙা। এই 7টা ৰঙক একেলগে অসমীয়াত বেঙুনী হেহাসুৰ বুলি কোৱা হয়। বে মানে হৈছে বেঙুনীয়া, ঘ মানে ঘন নীলা, নী মানে নীলা, হে মানে সেউজীয়া, হা মানে হ'ল হালধীয়া, সু মানে হ'ল সুমথিৰা আৰু ৰ মানে হ'ল ৰঙা। এই ট্ৰিক্সটো যদি তোমালোকে এপ্লাই কৰা তেতিয়া অতি সহজতে তোমালোকৰ মনত থাকি যাব।